নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো। আৰু ভিডিঅ'বোৰ কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্টেই নকৰে আৰু লাইক নকৰে, ছাবস্ক্ৰাইব নকৰে আমাৰ চেনেলটোক একদম পূৰা ছাবস্ক্ৰাইব কৰি লৈ যাওক না, একদম 1 মিলিয়ন মান কৰি দিয়ক একদম। আৰু মানে গাইজ ভিডিঅ'টো চাই থাকিব, ভাল পালে লাইক কমেণ্ট কৰি দিব দেই গাইজ। মানে এতিয়া যাম, মানে মায়ে মোক পঠাইছে বজাৰ কৰিবলৈ, একদম এতিয়া বজাৰ কৰি আহোঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া বজাৰ কৰি আহোঁ মানে গাইজ। এতিয়া মানে গাইজ হাতত চাইকেল আৰু মোনা লৈ পেলাই ওলালোঁ বজাৰলৈ বুলি, বজাৰ কৰি আহোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ওলাই আহিছোঁ মানে বজাৰলৈ বুলি আৰু গাইজ, চাইকেলখনকে লৈ পেলাই ওলাই আহিছোঁ আৰু মানে গাইজ মোৰ লগত দাদাও যাব, আমাৰ ওচৰৰ বৰ্তাৰ ল'ৰা যাব, সিও যাব মানে গাইজ। সি ওলাই আছে বৰ্তমান, আহি আছোঁ আৰু চাইকেলখনকে চলাই আৰু গাইজ। এয়া মানে খুৰাও ওলালে, খুৰাও লগতে ওলালে মানে, খুৰা আগত দাদা পিছত মই গৈ আছোঁ মানে গাইজ। আৰু মানে গাইজ বজাৰৰ পৰা আহি এতিয়া পালোহি, মানে বজাৰ চজাৰ কৰি আহিলোঁ, এতিয়া ঘৰত পালোহি। এতিয়া মায়ে ধুনীয়াকৈ ভাত পানী বনাইছে, এতিয়া ভাত পানী খাম মানে আৰু গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, একদম শেষলৈকে চাব দেই গাইজ। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব, একদম চব কৰি দিব আৰু ব'লক মানে গাইজ এতিয়া ব'লক। এইফালে মানে গাইজ ঘৰৰ কামো হোৱা নাই, বৰষুণৰ বাবে বতৰ মানে ভাল নহয়, গতিকে মানে ঘৰৰ কামো হোৱা নাই মানে গাইজ। চাওক না বতৰ, ঘৰৰ কামো কৰিব পৰা নাই মানে গাইজ, কি কৰিম। ইফালে মানে মায়ে পূৰা তাঁত বৈ আছে, যিহেতু বিহু আহি পালেহি, বিহুৰ বাবে মানে মায়ে একদম পূৰা গামোচা বৈ আছে একদম সুন্দৰকৈ। চাওক না গাইজ, মায়ে একদম ধুনীয়াকৈ গামোচা বৈ আছে একদম বৈ আছে। বা আৰু ভাতটো খাই লওঁ মানে, যিহেতু ভাতটো খাব হ'ল, ভাতটো খাই বৈ লওঁ। এয়া মানে এয়া চাওক না গাইজ, একদম ধুনীয়াকৈ মায়ে ভাত দিলে। এয়া কবি ভাজি হয় মানে, একদম ধুনীয়াকৈ মায়ে কবি ভাজি দিছে, কবি আলু ভাজি দিছে। আৰু এইফালে মানে এইটো মাছ হয়, এইটো আচাৰ। চাওক অলপ পিঁয়াজ লৈ লৈছোঁ আৰু তাৰপিছত মানে এইটো একদম ধুনীয়া টেঙা শাক বনাই দিছে, মানে খুটোৱা শাকৰ লগত ধুনীয়া টেঙা শাক বনাই দিছে, একদম গৰম গৰম, কি টেষ্টি লাগিব খাবলৈ। ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষলৈকে চাব দেই গাইজ ভিডিঅ'টো। মানে মই ভাতটো খাই আপোনালোকক লগ পাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল পালে লাইক কৰিব। মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইজ মানে এতিয়া মোৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ, আৰু এতিয়া মানে গাইজ এনেই ওলাই আহিছোঁ অলপ আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মানে গাইজ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ মানে গাইজ, এতিয়া বতৰটো বেয়া, গতিকে কিনো কৰিম। এতিয়া মানে গাইজ ভিডিঅ'টোকে এতিয়া গৈ পেলাই এডিট কৰি পেলাই মানে আপোনালোকক আগবঢ়াম আৰু গাইজ। আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানে আছিলে, ধন্যবাদ। নতুন এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, গুড নাইট।